হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল জোফাৰ। আজি আপোনালোকৰ মাজলৈ এটি ধুনীয়া ৰেচিপি লৈ আহিছোঁ। সেই ৰেচিপিটো হৈছে কোল্ড কফি ৰেচিপি। আমি বহুতেই ৰেষ্টুৰেণ্টত গৈ পেলাই এই কোল্ড কফিৰ জুতি লৈছোঁ। তেন্তে আহকচোন আজি মোৰ জুহালত চাওঁ মইনো এই কোল্ড কফিটো কেনেদৰে বনালোঁ। তেন্তে ব'লক। কোল্ড কফি বনাবৰ বাবে প্ৰথমতে মই এনেকুৱা কফি পাউডাৰ লৈছোঁ। সেই কফি পাউডাৰখিনি অলপ কুহুমীয়া গৰম পানী দি মই ঘুলি লওঁ। মই ইয়াত 3 চামুচমান কফি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুসাৰে এই সামগ্ৰীখিনি ব্যৱহাৰ কৰিব। চাওকচোন, কফিখিনি মই এনেদৰে গুলি ল'লোঁ গৰম পানীত। এতিয়া এইদৰে জাৰত মই মিক্সাৰৰ জাৰত এই কফিৰ যোনখিনি মই গুল বনাই ল'লোঁ, কফি তৈয়াৰ হৈ গ'ল। এতিয়া আহকচোন আমি প্ৰেজেণ্টেশ্যন পাৰ্টলৈ যাওঁ। এতিয়া আহিছোঁ প্ৰেজেণ্টেশ্যনৰ পাৰ্টলৈ। প্ৰেজেণ্টেশ্যনৰ বাবে মই এটা গ্লাছ ব্যৱহাৰ কৰিছোঁ। এই গ্লাছটো মই অলপমান সময়ৰ বাবে ফ্ৰিজত ৰাখি দিছিলোঁ। আৰু এতিয়া এইটো অলপমান চকলেট চিৰাপৰে এনেদৰে ডেক'ৰেশ্যন কৰি দিম। এনেদৰে এইখিনি ৰাখি দিম। এতিয়া ইয়াত থকা এই চামনিখিনি ইয়াত দি দিম।
এয়া চাওক মোৰ কোল্ড কফি তৈয়াৰ হৈ গ'ল আপোনালোকেও এনেদৰে ঘৰতে বনাই এবাৰ খাই চাবচোন আৰু কেনেকুৱা হৈছে মোক কিন্তু জনাবলৈ নাপাহৰিব